আজি 9:45 বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত উত্তৰ পূব আমিৰ শৰীয়ত মুফতি খাইৰুল হক চাহাব আজি ইন্তেকাল হয়। তেখেতে জমিয়ত সৰ্বভাৰতীয় জমিয়তৰ সভাপতিও আছিল। তেখেতৰ মৃত্যুত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালবৰ্গ মৰ্মাহত হৈছোঁ, সমূহ অসমবাসী মৰ্মাহত হৈছে। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, পৰিয়ালবৰ্গলৈ সমবেদনাও জ্ঞাপন কৰিছোঁ। আজি মুফতি খাইৰুল হক চাহাব এজন ইছলামিক পণ্ডিত হোৱাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশেষকৈ অসমীয়া জাতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা যোগাই আহিছে। তেখেতৰ মৃত্যুত অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ মানৱ সমাজৰ কাৰণে এক অপূৰণীয় ক্ষতি হৈছে। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক আহ্বান জনাইছোঁ যে তেখেতৰ কাৰণে সকলোৱে দোৱা কৰিব, আৰু তেখেতে যিখিনি কৰ্মৰাজি কৰি গ'ল এইখিনি আমি সকলোৱে আমাৰ মাজত জীয়াই ৰাখিব লাগিব। আৰু যিখিনি আদৰ্শ আমাক দি থৈ গ'লে এই আদৰ্শৰে আমি সমগ্ৰ মানৱ সেৱা কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহি আজি মুফতি খাইৰুল হক চাহাবক আমি আমাৰ মাজত সকলোৱে জীয়াই ৰাখিব লাগিব।